মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি বহুত ডাঙৰ আৰু অতি গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এই খবৰটো শুনাৰ পিছত তোমালোকে আনন্দিত হ'বা। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলে চিন্তিত হৈ আছিল যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিন কেতিয়া প্ৰকাশ পাব, কিন্তু শেহতীয়াকৈ এই ৰুটিন প্ৰকাশ পাইছে। 15 জুলাই তাৰিখে কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব বুলি ইতিমধ্যে সেবাই প্ৰকাশ কৰিছিল, কিন্তু শেহতীয়াকৈ জানিব পৰা মতে 25 জুলাই তাৰিখৰ পৰা এই কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব। 10 দিনৰ বাবে এই পৰীক্ষাটো পষ্টপন কৰিছে। এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিনটো দিব বিচাৰিছো। এইটো ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত এটা লিংক দিয়া আছে। সেই লিংকত ক্লিক কৰাৰ পিছত তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ৰুটিনটো পাই যাবা। তোমালোকে লিংকত ক্লিক কৰিবা, ক্লিক কৰাৰ লগে লগে তোমালোকে সেই ৰুটিনটো পাই যাবা। তোমালোকে এইটো ডাউনলোড কৰিবা, ডাউনলোড কৰাৰ পিছত ভালদৰে বহীত লিখি থৈ দিবা আৰু তোমালোকে এতিয়াৰ পৰাই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে ভালদৰে প্ৰিপাৰেশ্যন লৈ লোৱা। সময় বহুত কম, হাতত অলপ কেইদিন সময় আছে।